মাননীয় আমি কৈ আছো এই কাৰণত বেংপাতি দলৰ সমূহ কৰ্মকৰ্তা সকলো দলৰ সদস্যক ধন্যবাদ জনাইছো। তাৰ লগত আমি যেহেতু গোটা খেতি কৰোঁ আমাৰ সংকট খেতিক আমি শ্ৰদ্ধা জনাইছো। তথাপিতো মাননীয় উপদেষ্টা আমি যেহেতু ফটোগ্ৰাফাৰ আছে আমাৰ সময় অঞ্চলৰ ডেকাসকলৰ লগত থিয় হৈ আমি আমাৰ ফালৰ পৰা এখন গামোচা দিব সম্বৰ্ধনা জনাবৰ কাৰণে বিচাৰিছোঁ। তেখেতক আমাৰ মাজত থিয় হোৱাৰ কাৰণে আহ্বান জনাইছোঁ যদি বেয়া নাপায়। বেংপাতি দলৰ সমূহ কৰ্মকৰ্তা আমি তাৰ অনুৰোধ জনাইছোঁ। বৰ্তমান বেয়া নাপাব, আপোনালোকৰ আশীৰ্বাদ কাৰণ আমি আপোনালোকৰ যি মৰমৰ আশীৰ্বাদ জনাইছোঁ। আমাৰ ইয়াৰ পৰা দিব লগা একো নাই, বহুত কথা দিব লগা হৈছিল। তথাপিতো তেখেতৰ ভৱিষ্যত কামনা কৰি দলটো কামনা কৰি এখন গামোচা আমি সমৰ্থন কৰিব বিচাৰিছোঁ। সময়ৰ পৰা আঞ্চলিক ৰাইজৰ পৰা আঞ্চলিক ৰাইজৰ পৰা এখন গামোচা আমরা জনাব বিচাৰিছোঁ। তাক আমি মৰমৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰি গামোচাখন দিব বিচাৰিছোঁ। স্বপ্নের কথা